জোড়াৰ হাঁহি বতাহে আঁকিব সোণ মৰম কৰা মই এটা কথা বুজি পোৱা নাই আমাৰ ল'ৰা জাতিটো গাত হৈছে কি মানে কোনোবাই যদি চাদৰ মেখেলা পিন্ধি পেলাই যে বান্দৰৰ নিচিনা গছৰ ওপৰত বগাইছে বিহুৰ নামত আৰু কোনোবাই আকৌ এই ৰঙা বিহুৱা থকা পেটডাল দেখাই ভিডিঅ' বনাই আছে হয় এনেকৈ হ'লে আমাৰ ল'ৰা জাতিটো দেখোন একদম ধ্বংসৰ পথত গৈ আছে এইবিলাক এই দুই এটা প্ৰকাৰৰ এই ল'ৰাবিলাকৰ কাৰণে আমাৰ ল'ৰা জাতিটো বদনাম হ'বলৈ গৈ আছে চ' আপোনালোকে যদি ভাবিছে যে এওঁৰাই এনেকৈ ৰঙা বিহুৱা পেট দেখাই পেলাই এটা দুটা ভিডিঅ' বনাইছে তেনেকুৱা নহয় এওঁৰাৰ কেঞ্চাৰ একেবাৰে বিয়পি আছে এওঁৰাৰ কেঞ্চাৰৰ ওপৰত আমি অকণমান মন কৰোঁ আহক কোনটো সম্পূৰ্ণ বিকশিত ল'ৰাই বাৰু মুখত এনেকৈ লিপষ্টিক লগাই ভিডিঅ' বনাব মোক কওকচোন কিছুমান বস্তু আমাৰ এই কছমেটিক্সৰ মানুহবিলাকে ছোৱালী মানুহবিলাকৰ কাৰণে বনাইছে আৰু এই বস্তুবিলাক ছোৱালী মানুহৰ গাতে ভাল লাগে চ' কৃপা কৰি এই বস্তুবিলাক এই ল'ৰা মানুহবিলাকে নিজক গাত লেপি পেলাই এইবিলাকৰ বস্তুৰ মানে ভেলুটো নকমালেও হ'ব এইখন মুখত আজিলৈকে অকণমান বলিনৰ বাদে একো বস্তুৱেই পৰি পোৱা নাই আৰু এওঁলোকে এই মুখত আটা ময়দা লেপি লিপষ্টিক লেপি পেলাই কি ভিডিঅ' বনাইছে হয় ধ্বংস ল'ৰা জাতি সিহঁতে সেন্দুৱাকে গোটেইজনী দুই তিনিটা ল'ৰা ছোৱালী মাকৰ নিচিনাহে লাগিছে আকৌ তাতে আকৌ আমাৰ লিপষ্টিকটো আছেই ঠিক কথা কৈছ একদম ৰাইট কথা কৈছ তোক এনেহেন গাভৰু লাগে যেন ঘৰৰ পৰা ওলালে তোক একেবাৰে ল'ৰাবিলাকৰ মন তোক দেখি পেলাই একবাৰ ৰাইজাৰহে কৰে গম পাইছ এতিয়াতো লকডাউন চলি আছে ঘৰৰ পৰা ওলাব পৰা নাই আৰু লকডাউন বন্ধ হ'লেও তই ঘৰৰ পৰা নোলাবি নহ'লে তই ইমানেই গাভৰু বাটত যদি দুই এটা ল'ৰাই যদি তোক জোকাই দিয়ে তোৰ কি অৱস্থা হ'ব ভাবচোন জোকাই যদি উঠাই লৈ গুচি যায় নহয় ইমান সুন্দৰী গাভৰু তিৰোতা দেখি তেনেহ'লেতো তোৰফালে শেষেই প্ৰত্যেকজনী ধুনীয়া ছোৱালীৰ বিউটি টিপছৰ পিছফালে কিছুমান ৰাজ থাকে আমাৰ এই গাভৰুৰ বিউটিৰ বেকচাইডৰ ৰাজটো আমি চাওঁ আহক অ' মাই ডগছ কোন ল'ৰা মানুহে ইমান গাল বাৰু বিউটিৰ প্ৰডাক্ট ইউজ কৰে মোক কওকচোন আৰু এইখন মুখে আজিলৈকে অকণমান বগলিনৰ বাদে একো বস্তু নচিবেই হোৱা নাইকিয়া আৰু এওঁলোকৰ চাওক কি আটা ময়দা লেপি এওঁলোকে নিজৰ একেবাৰে সুন্দৰ সুঠাম চেহেৰা বনাই আছে হুচ নাপাইছ তোক মই এতিয়া ল'ৰাই কম নে ছোৱালীয়ে কম মই নিজে কনফিউজত পৰি আছো গম পাইছ পিতাই আৰু এইটো কি মোচন এই ৰামচা লগা মানুহৰ নিচিনা এইটো কি মোচন এইটো মোচন সেইটো হ'লেহে হয় আৰু তই এইটো কি মোচন দিলি এনেকৈ ৰামচা মোচনডাল বৰ বেয়া লাগিছে ন দেখিবলৈ বিধিয়ে কি দিলে মোৰ সকলো কাঢ়িলে ঈশ্বৰই মুকুত আৰু আমাৰ গাভৰু তিৰোতাই প্ৰথম পেট দেখালে তাৰপিছত গাভৰু তিৰোতাই লিপষ্টিক লগালে মানে গাভৰু হ'ল তাৰপিছত গাভৰু তিৰোতাই সিহঁত সেন্দুৰলৈ বিয়াও হ'ল আমাৰ এতিয়া গাভৰু তিৰোতা বিধৱাও হ'ল চ' এতিয়া কাহিনী খতম উধপা মুধলে কাহিনী দেখাই দিলে এতিয়া বিধৱাও হৈ গ'ল কাহিনী চাটে হেল্ল' পাপা মহাভাৰত আৰম্ভ হৈ গ'ল নেকি গৈ আছোঁ চাম আকৌ মহাভাৰত এয়া মহাভাৰত আৰম্ভ হ'ল তাকে চাওঁগৈ আৰু আপোনালোকেও চাব তাৰ আগত এই লাষ্টলৈকে ভিডিঅ'টো চাই লওক আৰু লাষ্টত এইটোৱে কৈছোঁ যে এণ্টাৰটেইনমেণ্টৰ কাৰণে সৰু সুৰা অকণ ৰ'ষ্ট ভিডিঅ' বনালোঁ আপোনালোকে বেয়া নাপাব বা ল'ৰাজনকো একো বেয়া বুলি নাভাবিব ভাবক বেয়া বুলি ল'ৰা হৈ পেলাই গাল কি ছোৱালী হৈ এইবিলাক লিপষ্টিক লগাই পেট চেট দেখাই ভিডিঅ' বনাইছে ভাল ভিডিঅ' বনা
আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি আপোনালোকক হঁহাব পাৰিছোঁ তেনেহ'লে আপোনালোকৰ ফ্ৰেণ্ডছ ফেমিলি চবৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে অকণ হাঁহিব পাৰি বন্ধৰ দিনত আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব অলপ ছাপোৰ্ট দেখাওক ধন্যবাদ